এই ভিডিঅ'টোৱে আপোনাৰ লাইফ মানে চেঞ্জ কৰি দিব পাৰে, আপোনাক কোটিপতি বনাই দিব পাৰে। মই আজি ক'ব বিচাৰিছোঁ ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেনৰ সম্পৰ্কে, যাক শ্বৰ্টত আপুনি নিশ্চয় শুনিছে SIP। SIP সম্পৰ্কে আপুনি যদি শুনিছে, আপোনাৰ যদি বয়স বৰ্তমান সময়ত 20 বছৰ, 21 বছৰ বা তাত তলতো হ'ব পাৰে, যদি যিমান তলত আপোনাৰ বয়স, আপুনি কোটিপতি সিমান সোনকালে হোৱাৰ সম্ভাৱনা আছে ইন ফিউচাৰ। যদি বয়স আপোনাৰ বেছি 40+, তেতিয়াহ'লে 60 বছৰলৈ আপুনি এজন কোটিপতি হৈ ওলাব পাৰিব, কিন্তু আপোনাৰ ইনভেষ্টমেণ্ট বঢ়াই দিব লাগিব। ইনভেষ্টমেণ্ট কৰিব পৰা বা ডিপজিট কৰিব পৰা যিটো গুণ, সেইটো খুব ভাল গুণ, আৰু এই ভাল গুণটোৱে বহু মানুহক কোটিপতি বনাই দিছে। SIPত আপোনাৰ মিনিমাম যদি আপুনি 100 টকাকৈ ইনভেষ্টমেণ্ট কৰে, আপোনাৰ 60 বছৰ বয়সত যদি আপোনাক লাগে যে আপুনি 20 বছৰ আপোনাৰ বয়স আৰু 40 বছৰ আপুনি ইনভেষ্টমেণ্ট কৰি গৈ থাকিব সৰুকৈ, তেতিয়া 60 বছৰত কিমান ওলাব, মই আপোনাক সেইটো ছিষ্টেম আপোনাক মই কেলকুলেটৰত কৰি দেখাম। মানে আপোনাৰ মুখেৰে ক'লে আপুনি বুজি হয়তো নাপাব, মই বেছি কৈছোঁ বা কিবা কৈছোঁ বুলি ভাবিব পাৰে, সেইকাৰণে মই কেলকুলেটৰত কৰি দেখাম। মানে SIP কেলকুলেটৰ আছে, তাত মই কৰি পেলাই আপোনাক দেখাই দিম। আৰু আপোনাৰ যদি 40 বছৰ, তেতিয়াহ'লেও আপুনি কেনেধৰণে আপুনি ডিচিশ্যন ল'ব, কিমান টকা আপুনি ইনভেষ্টমেণ্ট কৰিব, সেইটোও মই আপোনাক এই ভিডিঅ'টোত বুজাব চেষ্টা চলাম। ধৰি লওক মই আপোনাক এটা কম্পেয়াৰ কৰি দেখাব বিচাৰিছোঁ। আপোনাৰ চাকৰি যিসকল মানুহে পোৱা নাই, সেইসকল মানুহ বহুত হতাশা নিৰাশা বহুত ভুগি থাকে, কিন্তু তেওঁলোকে এটা কথা অনুমান কৰিব নোৱাৰে যে তেওঁলোক লাইফত বহুত টকাৰ মালিক হ'ব পাৰে, যদিহে তেওঁলোকে ইনভেষ্টমেণ্টৰ যিটো গুণ সেইটো আয়ত্ত কৰি লয় আৰু SIPত কমকৈ হ'লেও ইনভেষ্টমেণ্ট কৰিব পাৰে। মানে কৰিব পৰা যিটো মানে এটা প্ৰেক্টিচ যদি কৰি থাকে, এটা গুণ নিজকে বনাই লয় যে মই ইমানকৈ মাহে থৈ যাম, তেতিয়াহ'লে ইন ফিউচাৰ চাকৰি নহ'লেও চলিব পাৰিব। মই আপোনাক এইখিনিত এটা উদাহৰণ দিব বিচাৰিছোঁ। এজন মানুহ ধৰি লওক 20 বছৰ বয়সত চাকৰিত সোমাল, তেওঁ ধৰি লওক তেওঁ চেলাৰী 50,000, সোমাইতো 50,000 চবেই নাপায় বাৰু, মই ধৰি ল'লোঁ 50,000। যেতিয়া তেওঁ ৰিটায়াৰমেণ্ট হ'বলৈ যাব, তেতিয়া আপোনাৰ হয়তো 50 বা 1 লাখ মান হ'বগৈ। এতিয়া কেলকুলেশ্যনটো কৰিবৰ কাৰণে মই এভাৰেজ ধৰি লৈছোঁ, এজন মানুহৰ ইনকাম ধৰি লওক 50,000, তেতিয়াহ'লে কিমান ইনকাম কৰিব? 6 লাখ টকা, 6 লাখ 5 বাৰ 60, 6 লাখ টকা আপোনাৰ বছৰত ইনকাম কৰিব। 40 বছৰ, এতিয়া 20 বছৰত সোমাইছে, 40 বছৰ যদি তেওঁ চাকৰি কৰে, তেতিয়াহ'লে কিমান টকা ইনকাম কৰিব? 2,40,00,000 টকা তেওঁ গোটেই জীৱনটোত ইনকাম কৰিব। মানে 40 বছৰ তেওঁ চাকৰি কৰি তেওঁ 2,40,00,000 টকা তেওঁ ইনকাম কৰিব। এতিয়া হয়তো আপুনি ক'ব যে পেঞ্চনতো পাব, ঠিক আছে, মই পেঞ্চন ধৰি ল'লোঁ 60 লাখ, মানে 3 কোটি টকা তেওঁ জীৱনত ইনকাম কৰিলে। সেই 3 কোটি টকাটো ইনকাম কৰিবলৈ যাওঁতে আপোনাৰ বহু মানুহে ষ্ট্ৰেছ মানে ভুগিবলগীয়াত পৰে, বা বহু লোকে চাকৰি নাই বুলি নিজকে ডিপ্ৰেশ্যনত ভুগি নানান সমস্যাত ভুগি আছে। এই ভিডিঅ'তে আপোনাৰ হয়তো জীৱন সলনি কৰি দিব পাৰে। মই আপোনাক বেছি দীঘলীয়া নকৰোঁ, মই কেলকুলেটৰত গৈ আপোনাক মই হিচাপ কৰি দেখাম। যদি আপুনি 100 টকাকৈও যদি আজিৰ পৰা আপুনি ইনভেষ্টমেণ্ট কৰিবলৈ লয়, তেতিয়াহ'লে আপোনাৰ 60 বছৰ বয়সত কিমান ওলাব? 40 বছৰলৈ হয়তো আপোনাৰ আমনি লাগি যাব পাৰে যে 40 বছৰ মই থৈ যাম নেকি। আপুনি 10 বছৰকৈ যদি লয়, তেতিয়া আপুনি বোলে 10 বছৰৰ পিছত মোৰ ইমানখিনি ওলাব, পিছৰ 10 বছৰৰ পিছত মোৰ ইমানখিনি ওলাব, তাৰ পিছৰ 10 বছৰত ইমানখিনি ওলাব, তেনেকৈও যদি আপুনি ছিষ্টেম বনাই লয়, আপুনি কৰ'ৰপতি হ'ব পাৰিব। এই ভিডিঅ'তে আপোনাক চাকৰি নহ'লেও আপুনি কেনেকৈ কোটিপতি হ'ব সেইটো আপোনাক দেখাই দিব, লাইফ চেঞ্জ কৰি দিব পৰা ভিডিঅ' হ'ব হয় এইটো। অ'কে, আহক আমি কেলকুলেটৰত যাওঁ। মান্থলি কিমান থ'ব? 100। এক্সপেক্টেড গেইন কিমান ধৰিব? এভাৰেজ ধৰি ল'লোঁ 15%। মই বৰ্তমান এখন উইথড্ৰ মাৰিছোঁ 25.8%লৈ আছে, মই ইমানখিনি ধৰা নাই আপোনাক, 15% ধৰিলোঁ। আপুনি কিমান বছৰ থ'ব? 40 বছৰ। ওলাব চাব কিমান? 31.4 লাখ। এতিয়া ইয়াক যদি মই 19% কৰি দিওঁ, কিমান হ'ব আপুনি চাব? 1,21,00,000। দেখিলেনে? মই আপোনাক কৈছোঁ 100 টকাকৈ যদি আপুনি থয়, তেতিয়াহ'লে আপুনি কিমান পাব? 1,21,00,000 ৰুপিজ আপুনি কৰ'ৰপতি হ'ব পাৰে 100 টকাকৈ থৈও।
এতিয়া ধৰিলোঁ আপুনি 100 টকাকেতো গোটেই জীৱন নথয় আপোনাৰ ইনকাম ব্যৱসায় কিবা এটা সৰু সুৰা কৰি হ'লেও আপুনি মাহে 500 টকাটোতো থ'ব পাৰিব 500 টকা যদি আপুনি থৈ যায় মই বেছি নকওঁ 500 টকাকৈ থৈ যাওক 19%ই থাকক কেলকুলেটৰ কৰিলোঁ কিমান হ'ব 6 কোটি 4 লাখ ইয়াতকৈ বাঢ়িবও পাৰে বৰ্তমান সময়ত যিখিনি চলি আছে আপোনাৰ SIPত ইমানখিনি উইথড্ৰ মাৰি আছে মই আপোনাক আজি ডেটটোত যিটো হৈ আছে মই নিজেই উলিয়াইছোঁ 25.8%ত মই চবকে নকওঁ যে ইমানটো হ'ব পাৰে মই সেইকাৰণে 19% হৈছোঁ ইমানখিনি যায়েই চাই চিতি যদি আপুনি ভালকৈ আপুনি মানে SIP এটা বাছি লয় 19% থাকিবই তেতিয়াহ'লে আপুনি সেইটো মাৰ্কেট ডিপেণ্ডিং একচুৱেলি মইতো আপোনাক কোৱা নাই যে ইমানখিনি হ'বই ইটছ ডিপেণ্ডিং অন মাৰ্কেট অ'কে কিন্তু হোৱাৰ সম্ভাৱনা থাকে আপুনি দেখিছে মই অথনি দেখাইছিলোঁ এজন চাকৰি কৰা মানুহে কিমান টকা ইনকাম কৰিলে 3 কোটি গোটেই জীৱনত কিন্তু আপুনি 6 কোটি টকা মালিক হ'বগৈ পাৰিব ৰিটায়াৰমেণ্ট যেতিয়া আপোনাৰ হ'ব 60 বছৰ বয়সত এইটো হৈছে 40 বছৰ যদি আপুনি ৰাখে যদি আপুনি 20 বছৰ কৰি দিয়ে ধৰি লওক আপোনাৰ বয়স এটা 40 বছৰ তেতিয়াহ'লে আপুনি 60 বছৰ বয়সত কোটিপতি হ'বলৈ হ'লে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব আপুনি এমাউণ্টটো বঢ়াই ল'ব লাগিব আপুনি কি কৰিব লাগিব এতিয়া আপোনাৰ বয়স যিহেতুকে বাঢ়ি গৈছে সেইকাৰণে আপুনি ইয়াত কৰিব লাগিব 5,000 কাৰণ আপুনি 40 বছৰ বয়সত যদি আছে নিশ্চয় আপুনি ইনকাম কিবা কৰি আছে তেতিয়াহ'লে আপুনি কি কৰি দিয়ক 5,000 কৰি দিয়ক 20 বছৰ যদি আপুনি থয় তেতিয়াহ'লে 1 crore 36 lakhs মিনিমাম আপুনি ইনকাম কৰিব পাৰিব আৰু যদি বেছি লাগে আপোনাক তাতকৈ তেতিয়াহ'লে আপুনি 10,000 কৰি লওক কাৰণ আপোনাৰ এইজ লৈ পেলাই সিমানটো আপুনি কৰিলেহে আপুনি ডাঙৰ এক্সপেক্ট কৰিব পাৰিব দেখিলেনে এনেধৰণে SIPয়ে মানুহক কোটিপতি মই ভিডিঅ'টো বনোৱা মোৰ উদ্দেশ্যটো হৈছে এইটোৱেই যে যিখিনি বৰ্তমান সময়ত খুব কম বয়সৰ ল'ৰা আছে তেওঁলোকে ইটো সিটো কাম কৰি হ'লেও 100 টকা এটাতো কমচে কম ইনকাম কৰিব পাৰিব যেনে 20, 21, 22 বছৰ বয়সৰ ল'ৰাই 100 টকা এটাতো ইনভেষ্ট কৰিব পাৰিব বা ইটো সিটো খায় পাণ এখন খায় শিখৰ এটা খায় ডেইলি যিমানটো পইচা খৰচা কৰে সেই পইচাটো যদি তেওঁলোকে ইনভেষ্টমেণ্ট কৰে ডেইলি 10 টকা যদি খৰচা কৰিছে তেতিয়াহ'লে মাহত 300 টকা খৰচা হৈছে মই কিমান কৈ আছোঁ 100 টকা এটা আপুনি যদি ইনভেষ্টমেণ্ট কৰে মাহত তেতিয়াহ'লে 40 বছৰলৈ গৈ পেলাই আপুনি হ'ব পাৰে কৰোড়পতি সেইকাৰণে ইনভেষ্টমেণ্ট কৰাৰ আপোনাৰ গুণ যিটো সেইটো আয়ত্ব কৰক আৰু SIPত ইনভেষ্টমেণ্ট কৰক যদি আপুনি কোটিপতি হ'ব মন আছে খুব ভাল আপোনাৰ ট্ৰেডিং সম্পৰ্কে যদি আপুনি ট্ৰেডিঙত ইনভেষ্টমেণ্ট কৰিব যায় তেতিয়াহ'লে আপোনাক কি লাগিব নলেজ লাগিব এক্সপিৰিয়েঞ্চ লাগিব আপুনি লষ্ট খাব কিবা হ'ব বহুতখিনি প্ৰয়োজন কিন্তু SIPত কি হৈছে আপুনি ইনভেষ্টমেণ্ট কৰি থৈ দিছে আৰু দৰকাৰ পৰিলে আপুনি উলিয়াবও পাৰে অ'কে সেইকাৰণে ইনভেষ্টমেণ্ট কৰক আৰু ধনী হওক যিমান কম বয়সত আপুনি ইনভেষ্টমেণ্ট কৰিব সিমান আপুনি ৰাইজ কৰিব পাৰিব যিমান আপুনি পইচা বৰবাদি কৰিব কম বয়সত সিমান পিছলৈ আপুনি ভিক্ষাৰী হ'ব দুখীয়া হ'ব গম পালে এইখিনি মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোনাক সেইকাৰণে আপুনি আয়ত্ব কৰক ইনভেষ্টমেণ্ট কৰাৰ যিটো মানসিকতা থেংক ইউ